নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল কি খবৰ নিশ্চয় ভাল আজি হৈছে এফালে আমি টাউনলৈ আহিছোঁ তো বিহু বজাৰ কৰোঁগৈ বুলি বেংকত অলপমান কাম আছে তো কি কৰোঁ কিনা সকলোখিনি দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো ৰাস্তাতে ৰখিছোঁ তেওঁ সেইপিনে গৈছে বাহিৰলৈ তো মই ভাবিলোঁ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰি দিওঁ তো চাই থাকিব ভিডিঅ'টো এইফালে টাউনত বাও উলিয়াব এইপিনে দুইটা এটিএমত সোমাইছে বাও আহিছে আজি বজাৰ কৰিবলৈ আমি তিনিটাই আজি একেলগে বজাৰখিনি কৰিব লাগিব তো এয়া টাউন আহি পালোহি তো এটিএমৰ পৰা পইচা উলিয়াই লওক তাৰপিছত আমি এতিয়া আছোঁ পুলিচ পইণ্টৰ ওচৰত গোলাঘাট পুলিচ পইণ্টৰ ওচৰত ওপৰতে SBI এটিএমলৈ আহিছোঁ তো উলিয়াই লওক তাৰপৰা দেখাই আছোঁ কি কৰোঁ বিহু বজাৰ দেখোন আমাৰ ফালে মানুহ নাই স্কুলৰ ল'ৰা ছোৱালী পইচা খাইছে আছোঁ আৰু দেই বুদ্ধি কিছু গ'লে বিধি years later. So hello everyone, welcome back to my YouTube channel কি খবৰ নিশ্চয় ভাল welcome back to my another vlog same vlog তো কালি মই যেহেতু টাউনলৈ যাওঁতে কৈছিলোঁ যে মই ব্লগ আৰম্ভ কৰিছোঁ আৰু মই বজাৰ কৰি থাকোঁতে ইমানেই ব্যস্ত হৈ গ'লোঁ যে মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ চ' ঘৰত আহি চাইছোঁ মই ভিডিঅ' নকৰিলোঁ এইটো বজাৰ পাতি কৰি মেলি কিনো বজাৰ কৰিলোঁ কি কৰিলোঁ বেছি নকৰিলোঁ অলপমান কৰিলোঁ তো আপোনালোকক তাকে দেখাওঁ বুলি ভাবিলোঁ কিনো আনিলোঁ মানে না সৰু সৰু ল'ৰা ছোৱালী যিহেতু ভাগিনহঁত ভতিজাহঁত আছে তো তেওঁলোকলৈ আনিলোঁ কিনো আনিলোঁ আপোনালোকক তাকে দেখাওঁ বুলি ভাবিলোঁ তো চাই থাকোঁ ভিডিঅ'টো তো এইফালে মই এয়া দেখাই দিওঁ বুলি এনেকৈ উলিয়াই থৈছোঁ তো কালি দেখাবলৈ নহ'লে টাউনৰ পৰা আহি ভাগৰ লাগিলে সেইবাবে তো এইফালে আনিছোঁ মই তিনিযোৰ ছেট আনিছোঁ চুট আনিছোঁ আচলতে এযোৰ দুযোৰ তিনিযোৰ আৰু এযোৰ আনিছোঁ যিহেতু ডাঙৰ বা হাজবেণ্ডৰ ডাঙৰ বা ল'ৰাটোলৈ ভাগিনলৈ আনিছোঁ তো এযোৰ তালে এযোৰ কণবা মাজু বা ল'ৰাটোলৈ আৰু এযোৰ তালে আৰু এযোৰ মোৰ ভতিজা ল'ৰাটোলৈ যিহেতু দাদা ল'ৰা এটা আছে তো ভতিজাটোলৈ এযোৰ আনিছোঁ তো দেখিলে নহয় এইফালে তিনিযোৰ তিনিটা আৰু এইফালে এটা আছে চাৰ্ট এইফালে এইটোতে চাৰ্ট আনিছোঁ এইটো মোৰ ভাগিনলৈ বা ল'ৰাটোলৈ তো এইটো হৈছে এটা চাৰ্ট তো খুলি নেদেখাওঁ কিনো আৰু তো এইপিনেও এটা চাৰ্ট সেয়া হৈ গ'ল তাৰপিছত এইফালে আছে এখন মেখেলা এখন হৈছে মোলে মেখেলা তো এখন থাপতে পালোঁ লৈ আহিলোঁ এখন মেখেলা দেখিছেনে মেখেলাখন দেখাই দিছোঁ খুলি এখন হৈছে মেখেলাখন কেনেকুৱা লাগিছে মেখেলাখন জনাবচোন আৰু এইখন হৈছে মেখেলাখন আৰু এইটো এটা হৈছে চাৰ্ট হাজবেণ্ডৰ যেহেতু ঘৰৰ ওচৰতে বিয়া এখন আহিছে দাদাইদেউ ল'ৰাৰ বিয়া দাদা এজনৰ চ' বিয়াত লাগিব বহাগত যেহেতু বিয়া পৰিছে প্ৰথম সপ্তাহতে তো সেইবাবে চাৰ্ট এটা লওঁ বুলি ক'লে
তো এইপিনে এইটো এটা চাৰ্ট ল'লে আৰু এইফালে এযোৰ চেণ্ডেল ল'লে মানুহজনে মনাই লোৱা এইফালে দেখাইছোঁ এযোৰ চেণ্ডেল ল'লে এযোৰ হৈছে অজন্তাৰ এযোৰ ল'লে হে ইমানেই বজাৰ বা আছিলে যিহেতু দেখাইছিলোঁ বাক তাইও কৰিলে অলপমান বজাৰ বিহু বুলি এই বাহঁত যিহেতু আছে শাহু মালে অনা হোৱা নাই তেখেতলে বাহঁতলে সেইবোৰ আনি থাকিম আৰু লাহে লাহে যিহেতু কেইটামান দিন আছে এসপ্তাহ আছে তো সেইবোৰ আনিব তো এই কালি বজাৰ যেহেতু মই দেখাবলৈ নহ'ল তো দেখাই দিলোঁ তো আৰম্ভ কৰি দিছোঁ আজি যি পাওঁ কি নাই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিম ভিডিঅ'টো আৰু বস্তুখিনি কেনেকুৱা লাগিলে জনাব ইমান ডিটেইলছত নাই দেখুৱা কাপোৰহে কিন্তু দেখাই থাকিম নহয় জানো তো 3যোৰ চুট আনিলোঁ এটা চাৰ্ট আনিলোঁ দুটা চাৰ্ট আনিলোঁ এটা ভাগিনলে এটা হাজবেণ্ডে নিজে ল'লে আৰু চেণ্ডেল এযোৰ মোলে মেখেলা এখন সিমানেই আৰু এফালে মই দুপৰীয়াৰ বাবে ভাতৰ ব্যৱস্থা সাজু কৰিছোঁ তো এইফালে মই কলপাতত সৰু সৰু মাছ পাতত দিওঁ বুলি ভাবিলোঁ যিহেতু বেপাৰীৰ পৰা লৈছিলে আৰু এইফালে মই পাতখিনি লেৰেলাই ল'লোঁ কলপাতখিনি আৰু এনেকৈ দেখিছেনে ৰাউণ্ডকৈ বান্ধিছোঁ এখন হাতে বান্ধিছোঁ এখন হাতে যিহেতু মোবাইলটো ধৰি আছোঁ তো অকণমান দিগদাৰ হৈছে যিহেতু আপোনালোকক দেখাব লাগিব সেইবাবে অকণমান কষ্ট কৰি হ'লেও দেখাইছোঁ তো এনেকৈ ৰাউণ্ডকৈ বান্ধি লৈছোঁ আৰু কলপাতখিলা যদি আপোনালোকে জুইত সেকি লয় অকণমান লেৰেলাই লয় তেনেহ'লে ইমান ফাটি নেফাটেই আৰু মই এখনত পকিয়াই যিহেতু জুইত দিম তো আৰু এখন দীঘলকৈ লৈ লৈছোঁ তো এনেকৈ ভাজ দি মই বান্ধি ল'লোঁ এতিয়া মই এইটো জুইত ভৰাই দিম জুইত সিজি যাব ধুনীয়াকৈ এইফালে মই এটা মাছ পুৰা এনেকৈ নৰসিংহ চাটনি এটা বনাবলৈ ৰেডি কৰিছোঁ এয়া হৈছে নৰসিংহ কুকু পাতখিনি আনিলোঁ এইফালে আদা অকণমান লৈছোঁ গুচাই লৈছোঁ এইফালে নহৰু 4 ফুটা লৈ লৈছোঁ এইফালে গৰৈ মাছ আৰু পুঠি মাছ এজনী পুৰি ল'লোঁ মই গৰৈ মাছ এটাই আহিছিলে সৰু মাছতো মই সেইটোকে পুৰি লৈছোঁ এইফালে জলকীয়া ঠিকছে দি এখন ধুনীয়া জ্বলা চাটনি বনাবলৈ লৈছোঁ আৰু এইফালে মই মিক্সিত নেমাৰোঁ আজি মই এনেকৈ গিলাচত খুন্দিম কিহে খুন্দিম দেখিছেনে বেলনা মাৰিয়ে তো এনেকৈ খুন্দি হেৰি কৰিম এইফালে মই এতিয়া গিলাচত নৰসিংহ পাতখিনি এনেকৈ ঠাৰিৰ পৰা এৰুৱাই একদম কোমলীয়া পাতখিনি আনিছোঁ বুঢ়া ঠাৰিকেইটা নাই দিয়া কোমলীয়াবিলাকৰ মই তেনেকৈ এইদৰে দি দিছোঁ আৰু এইখন চাটনি খালে নহয় বেলেগলৈ ভাজিলে মনতে নপৰে তো সুদা দালি ভাতৰ লগত এনে খাই দিব এতিয়া মই এইখিনি গিলাচত ভৰাই লৈছোঁ জলকীয়া কেইবাটাও দি দিছোঁ মানে জ্বলা হ'ব লাগে আৰু পাতত দিছোঁ যিহেতু অলপমান আৰু এইফালে মই আদা নহৰু মাছ তেনেকৈ দি খুন্দি এখন চাটনি বনাম আৰু এইফালে মাছটো দিলেইতো নহ'ব তাৰ পেটু গুচাব লাগিব আৰু তাৰ কাঁইটডাল গোটা আঁতৰাই দিম মই নহ'লে ভয় লাগে ডিঙিত লাগি ধৰে বুলি কাঁইটটো তো মই এনেকৈ ধুনীয়াকৈ মাছৰ কাঁইটডাল গুচাই দিলোঁ আৰু এইটো হৈছে গৰৈ মাছ আৰু এইফালে মই পুঠি এজনীও পুৰি ল'লোঁ যিহেতু গৰৈ মাছটো বেছি ডাঙৰ নাছিলে তো এনেকৈ পুৰি ল'লোঁ আৰু এইফালে মই এনেদৰে খুন্দি ল'ম আৰু এয়া দেখিছেনে মই খুন্দি ল'লোঁ এয়া মিক্সিত দিলে বেছি একদম পানী নিচিনা হৈ যায় তো মই ভাল নাপাওঁ এনেদৰে মই গিলাচত অলপমান দৰদৰীয়া খহটা হৈ থাকিলে মই বেছি ভাল পাওঁ অলপমান আৰু এয়া দেখিছেনে মোৰ যে খুব প্ৰিয় হয় এইটো চাটনি নৰসিংহ আদা নহৰু জলকীয়া আৰু অকণমান হ'লেও মাছ দি দিলে পুৰা মাছ দি দিলে খুবেই ভাল লাগে আপোনালোকে খাবচোন এইখন চাটনি খালে আপোনালোক জিভাত লাগি যাব ইমানেই টেষ্টি হয় আৰু এইফালে চাটনি বনাওঁতে মোৰ পুৰা পাতত দিয়া মাছ ৰেডি হৈ গ'ল জুইত যিহেতু ভৰাই দিছিলোঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ
ওপৰ যিখন 2 নম্বৰ পাতখিলাত দিছিলোঁ সেই খিলা জুইত পুৰি যায় আৰু এই খিলা দেখিছেনে পাতেই হৈ থাকিলে ইমান ধুনীয়াকৈ সিজিলে মাছকেইটা মই মাছত অকণমান হালধি ছটিয়াই সৰু মাছ যিহেতু অকণমান হালধি ছটিয়াই আৰু নহৰু দুফুটা দি দিছিলোঁ তো ইয়াৰ গোন্ধটো কিমান যে ধুনীয়া আহিছে আৰু মই এতিয়া এই মাছখিনি এটা বেলেগ ৰূপত খাম অকলে এনেকেই নাখাওঁ তো চাই থাকক মই কেনেকৈ খাওঁ এতিয়া মই পাতখিলাৰ পৰা মাছখিনি উঠাই লৈছোঁ দেউতাই যিহেতু এনেকৈ খাব তো মই দেউতালৈ বেলেগকৈ থৈ ল'ম আৰু আমালৈ এটা বেলেগকৈ কৰিম যিহেতু দেউতাই জলকীয়া নাখায় আমালৈও এতিয়া বেলেগকৈ এটা ৰেডি কৰিম তো এনেকৈ খাই যাবচোন আপোনালোকৰ বিৰাট টেষ্টি পাব আপোনালোকে আৰু এইফালে দেখিছেনে মই যিটো চিষ্টেমত কৰিম বুলি কৈছিলোঁ মাছকেইটা এনেকৈ মই ভাঙি নিদিওঁ গোটা গোটাই হ'ব তাতে মই দিছোঁ পিঁয়াজ অকণমান আদা দিছোঁ বেছি নাই দিয়া জলকীয়া কুটি দিছোঁ আৰু অকণমান ইঞ্জিন মিঠাতেল দিছোঁ আৰু এয়া মোৰ দুপৰীয়াৰ ফাইনেল থালিখন দেখিছেনে দালি ভাত এয়া হৈছে ফ্ৰাই মাছ আৰু এয়া হৈছে পাতত দিয়া মাছ উইথ আৰু এয়া হৈছে নৰসিংহ পুৰা মাছৰ চাটনি আৰু এয়া হৈছে মোৰ থালিখন আৰু মোৰ আজি সৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মি